হাই ফ্ৰেণ্ড নমস্কাৰ মই অঞ্জিত আৰু অটিএম ফাৰ্মিংলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু লগতে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ এই ইউটিউব চেনেলটোক ইমান মৰম দিয়াৰ কাৰণে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ কিয়নো আমি ভোট জলকীয়া খেতি কৰোঁতে নানান ধৰণৰ ভোট জলকীয়া ৰোগৰ কাৰণে লোকচানৰ সন্মুখীন হওঁ আৰু লগতে ভোট জলকীয়া মাৰ্কেটত কেতিয়াবা ডিমাণ্ড নথকাৰ কাৰণে আমি লোকচানৰ সন্মুখীন হওঁ। গতিকে এই প্ৰব্লেমটোৰ পৰা কেনেকৈ আমি বাচিব পাৰিম আৰু আমি লাভালাভ ল'ব পাৰিম তাৰ বিষয়ে আমি এই ভিডিঅ'টোত A to Z তথ্য জানিম। গতিকে বন্ধুসকল, আপোনালৈ এটাই অনুৰোধ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষ মুহূৰ্তলৈকে ভিডিঅ' নকটাকৈ চাই যাতে আপুনিও ভোট জলকীয়াৰ পৰা লাভৱান হ'ব পাৰে। গতিকে আহক ভিডিঅ' আৰম্ভ কৰোঁ। যিহেতু আপোনালোকে বহুতেই কমেণ্ট হোৱাটছআপ কৰিছে, তাৰ ভিতৰতে কেইটামান প্ৰশ্ন লৈ আজি আপোনালোকৰ মাজত আহিছোঁ। মোৰ এজন বন্ধু, তেওঁ ছাবস্ক্ৰাইবাৰো হয়, তেওঁ মোক হোৱাটছআপ যোগেদি এটা পত্ৰ পঠাইছে যিটো আপোনালোকক শুনাইছোঁ। তেওঁ কৈছে, মহাশয়, ভোট জলকীয়া ৰোগ কেইটা লিখি দিলোঁ, অনুগ্ৰহ কৰি ইয়াৰ প্ৰতিকাৰ লিখি বুজাই দিব। পুলি ৰোপণ কৰোঁতে চিমেণ্ট বস্তা 50% বলিয়া পলসুৱা মাটি, 50% শুকান গোবৰ, 50 গ্ৰাম খলিহা, 10 গ্ৰাম DAP মিশ্ৰণ কৰি বস্তা ভৰাই বস্তাৰ তলিখন কাটি পেলাই আধা অংশ মাটিৰ ওপৰত ওলাই থকাকৈ আধা অংশ মাটিৰ পোত খোৱাকৈ পুতি দি ভোট জলকীয়াৰ পুলিবিলাক ৰোপণ কৰিলোঁ। বৰ্তমান বিভিন্ন ৰোগৰ গছবিলাক আক্ৰান্ত হৈছে, যেনে 1 নম্বৰত তেওঁ দিছে অপৈণত জলকীয়া পচি মৰি যোৱা, 2 নম্বৰত দিছে পাতবিলাক তললৈ বা ওপৰলৈ কৰি কোচ খাই যোৱা, 3 নম্বৰত দিছে তেওঁ ডালৰ গুৰিত বা মাজৰ অংশত ঠায়ে ঠায়ে কলা পৰি গছ মৰি যোৱা, 4 নম্বৰত দিছে গছৰ পাত লেৰেলি যোৱা আৰু 5 নম্বৰত তেওঁ দিছে পুৰত বা পকা জলকীয়া ফুটা ইত্যাদি। তেওঁ হয় বিজয় শইকীয়া, মংগলদৈৰ পৰা। তেওঁ যিখিনি লিখি পঠাইছে আপোনালোকে এইকাৰণে শুনাইছোঁ কিয়নো এই প্ৰব্লেমটো ভোট জলকীয়া খেতি কৰোঁতে আমাৰ প্ৰায় খেতিয়ক বন্ধুসকলে সন্মুখীন হয়। গতিকে বন্ধুসকল, আহকচোন জানো ইয়াৰ প্ৰতিকাৰটো কেনেকৈ কৰিব পাৰিব। কুৱেশ্যন নম্বৰ 1, বেড তৈয়াৰী কেনেকৈ কৰিব লাগে। যদি আপোনালোকৰ জেগা কম আৰু আপোনালোকে বস্তাত ভোট জলকীয়া খেতি কৰিব বিচাৰিছে, তেন্তে হ'লে 50% মাটি, 50% পচা গোবৰ আৰু লগতে ট্ৰাইকোডাৰ্মা 100 গ্ৰাম মিক্স কৰি পুলি ৰোপণ কৰিব পাৰে। এনেকৈ কৰিলে ফুংগল বা বেক্টেৰিয়াৰ পৰা হোৱা ৰোগবোৰ নহয়। আৰু ট্ৰাইকোডাৰ্মা কেনেকৈ মাল্টিপ্লাই কৰিব পাৰি তাৰ বিষয়ে মই মোৰ চেনেলটোত ভিডিঅ' দিছোঁ, আপোনালোকে চাব পাৰিব, লিংক ডিছক্ৰিপশ্যনত দিছোঁ, চাই ল'ব। যদি ট্ৰাইকোডাৰ্মাটো আপোনালোকে মাল্টিপ্লাই কৰি ব্যৱহাৰ কৰে তেনেহ'লে আপোনাৰ খৰচটো কম হৈ যাব। আৰু যদি ফিল্ডত আপোনালোকে ভোট জলকীয়া খেতি কৰিব বিচাৰিছে তেন্তে মনত ৰাখিব যাতে বেডটো মাটিৰ পৰা 6 ইঞ্চ ওখ থাকে আৰু প্ৰত্যেকটো ঠাই য'ত আপুনি পুলি ৰুব তাত সাৰৰ সৈতে ট্ৰাইকোডাৰ্মা নিশ্চয় দিব। কুৱেশ্যন নম্বৰ 2, পাত তললৈ ওপৰলৈ কোচ খোৱা। এয়া প্ৰব্লেম হয় ভাইৰাছৰ কাৰণে আৰু এইবোৰ কঢ়িয়াই আনে কিছু সৰু সৰু পোকবোৰে। আৰু ইয়াৰ বিষয়ে মই মোৰ চেনেলটোত ভিডিঅ' অলৰেডি দিছোঁ, আপোনালোকে চাই ল'ব, লিংক ডিছক্ৰিপশ্যনত দিছোঁ, চাই ল'ব। পাত কোচ খোৱা প্ৰব্লেমৰ পৰা ৰক্ষা পাবলৈ কাৰণে আপোনালোকে 7 দিন মূৰে মূৰে নিম অইল ব্যৱহাৰ কৰিব পাৰিব। আৰু এয়া হ'ল অৰ্গেনিক খেতিৰ কাৰণে, আৰু যিসকলে ৰাসায়নিক খেতি কৰে তেওঁলোকে বীজ ভাণ্ডাৰত গৈ পিনে নানান ধৰণৰ আপোনাৰ পেষ্টিচাইড পোৱা যায়, সেই পেষ্টিচাইডটো ইউজ কৰিলে হ'ল আৰু তাৰ নিয়মাৱলী তাতে লিখা থাকে। কুৱেশ্যন নম্বৰ 3, গুৰিত বা মাজৰ অংশত ঠায়ে ঠায়ে কলা পৰি গছ মৰি যোৱা বা শুকাই যোৱা। এই প্ৰব্লেম পৰা ৰক্ষা পাবৰ কাৰণে পোনপ্ৰথমে যেতিয়া পুলি ৰুওঁতে বেডটো অলপ ওখকৈ 6 ইঞ্চ বা 1 ফিট থকাকৈ বনাব আৰু লগতে প্ৰত্যেক খালত য'ত নেকি আপুনি পুলি ৰুব তাত ট্ৰাইকোডাৰ্মা ব্যৱহাৰ কৰিব সাৰৰ সৈতে। আৰু এই প্ৰব্লেমটো
বিষয়ে মই মোৰ চেনেলটোত অলৰেডি ভিডিঅ' দিছোঁ, আপোনালোকে চাই ল'ব পাৰিব, লিংক ডিছক্ৰিপশ্যনত দিছোঁ, চাই ল'ব। কুৱেশ্যন নম্বৰ 4, গছৰ পাত লেৰেলি যোৱা। এয়া প্ৰব্লেম বিশেষকৈ বৰষুণৰ পাছত ৰ'দ যেতিয়া দিয়ে সেই সময়ত দেখা দিয়ে আৰু কেতিয়াবা বেক্টেৰিয়াৰ কাৰণে হয়, আৰু তাৰ বাবে আপুনি চেষ্টা কৰিব পুলি ৰুওঁতে ওখ ঠাই ৰুবলৈ আৰু ফাংগিচাইড ব্যৱহাৰ কৰিবলৈ। কুৱেশ্যন নম্বৰ 5, পুৰত বা পকা জলকীয়া ফুটা হোৱা। এয়া প্ৰব্লেমটো দেখা দিয়ে পখিলাৰ লাৰ্ভাৰ কাৰণে, আৰু ইয়াৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব যিকোনো পেষ্টিচাইড। আৰু এটা গুৰুত্বপূৰ্ণ মই কমেণ্ট ল'বলৈ বিচাৰিছোঁ, পমীৰ ৰাজবংশীৰ কৈছে তেওঁ, ভোট জলকীয়া যে মাৰ্কেটত ডিমাণ্ড নাই, বেপাৰীয়ে আধা লৈছে আৰু আধা গলি যায় নেবেচা ফলত। ভোট জলকীয়া মাৰ্কেটত ডিমাণ্ডটো ভালে আছে, কিন্তু কেতিয়াবা যদি আপোনালোকৰ মাৰ্কেটত ডিমাণ্ড নথকা হয় তেন্তে আপোনালোকে কেইবাটাও অপশ্যন আছে, সেই অপশ্যনটো ব্যৱহাৰ কৰিব পাৰিব। যেনে আপোনালোকে ভোট জলকীয়াটো মাৰ্কেটত লৈ গ'ল, মাৰ্কেটত যিমান বিক্ৰী হৈ গ'ল আৰু যিকেইটা হোৱা নাই এইটো ঘৰত লৈ আহক, ঘৰত লৈ আহি তাক আপুনি শুকাই দিব পাৰিব, আৰু শুকাই দি আপুনি সেইটো আপোনালোকে যেতিয়া হ'লেও আপুনি বিক্ৰী কৰিব পাৰিব, কিয়নো আজিকালি এই শুকান জলকীয়া আপোনাৰ ইম্পৰ্ট হয়, এক্সপৰ্ট হয় বাহিৰ দেশলৈ আৰু আমাৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইলৈ। আৰু আন এটা অপশ্যন আছে, আপোনালোকে জলকীয়াটো ঘৰত আনি পিনে আচাৰ বনাই আপুনি বিক্ৰী কৰিব পাৰিব, কিয়নো আজিকালি অনলাইনো বিক্ৰী কৰা হয় আৰু ওচৰে পাঁজৰে আমাৰ অল অভাৰ অসমতো আপোনালোকে বিক্ৰী কৰিব পাৰিব। গতিকে এই ধৰণে আপুনি ভোট জলকীয়া খেতি কৰি বিক্ৰী কৰি আপোনালোকে লাভৱান হ'ব পাৰিব। আৰু বাকী থকা কমেণ্টবোৰ মই নেক্সট চানডে ল'বলৈ চেষ্টা কৰিম, কিয়নো এই ভিডিঅ'টো অলপমান দীঘল হৈ গৈছে, আৰু এইকাৰণে আজি ভিডিঅ'টো ইয়াতে সামৰণি দিছোঁ। আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টো ভাল পাইছে, যদি ভাল পাইছে তেনেহ'লে লাইক এটা কৰিব, আৰু যদি আপোনালোকে মোৰ চেনেলত নতুন হয় তেনেহ'লে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, যাতে অন্যসকলে এই ভিডিঅ'টো চাই পিনে লাভালাভ ল'ব পাৰিব। আৰু সেয়াই হ'ল আজিৰ কাৰণে, গতিকে নমস্কাৰ, ধন্যবাদ, জয় জৱান, জয় কিষাণ।